বহুত কেইগৰাকী 5-6 বছৰীয়া পিতৃ মাতৃৰ এটা অভিযোগ থাকে তেওঁলোকৰ সন্তানসকলে কথা নুশুনে একেটা জেগাত বহি নাথাকে বহুত বেছি হাইপাৰ এক্টিভ হয় আৰু খঙাল জেদি হয় এতিয়া চাওক এইখিনি এই যেটো ষ্টেজ ন ফাউন্ডেশন ষ্টেজ এই ষ্টেজত ল'ৰা ছোৱালীসকলৰ যেটো ব্ৰেইন ডেভেলপমেন্ট এটো দ্ৰুতগতিত হয় আৰু তেওঁলোকৰ যেটো ইমোশন কন্ট্ৰোল বা ইমোশন ৰেগুলেশন কৰা attention control কৰা listening skill hyperactivity control এইটো তেওঁলোকে লাহে লাহে শিকিবলৈ লয় কিন্তু আমাৰ পেৰেন্ট সকল ইমান বেছি অধৈৰ্য হৈ পৰো যে আমি তেওঁলোকৰ লগত কানেকশন বিল কৰিবৰ কাৰণে পাহৰি যাওঁ কাৰণ তেওঁলোকক আমি অনবৰতে কাৰেকশন কৰি থাকো কিন্তু ইয়াতে 90% ফুল আমাৰ পেৰেন্ট সকলৰ হয় যদি আপুনি নিজৰ সন্তানৰ বিহেভিয়াৰ প্যাটাৰ্ন তেওঁলোকৰ লাৰ্নিং ষ্টাইল তেওঁলোকৰ ষ্ট্ৰেংথ উইকনেস তেওঁলোকৰ ইনবৰ্ন পটেনশিয়াল যদি আপুনি বুজি সঠিক গাইড কৰে তেওঁলোকক পেৰেন্টিং এপ্ৰোচ বা কাউন্সেলিংৰ জৰিয়তে যদি তেওঁলোকক আগবঢ়াই নিয়ে তেনেহলে আপোনাৰ সন্তানসকল যেতিয়া 9 বছৰ বা 10 বছৰ বা 12 বছৰ হ'ব তেতিয়া কিন্তু আপোনাৰ সন্তানসকলৰ আপুনি যিখিনি সমস্যা 5-6 বছৰ ভুগি আছিলে বা পাই আছিলে সেইখিনি সমস্যা ধীৰে ধীৰে নাইকিয়া হ'ব আৰু তেওঁলোকৰ সেই বিহেভিয়াৰ বোৰ পজিটিভ চেঞ্জলৈ ৰূপান্তৰিত হ'ব কিন্তু আমি এইখিনি সময়তে কি মিস্টেক কৰি দিও যে আমি বহুতখিনি কথা জানো কিন্তু আমি সময়লৈ ৰৈ থাকো যে সময়ত নিজে নিজে ঠিক হৈ যাব কিন্তু কিছুমান কথা বা বিষয়বস্তু নিজে নিজে ঠিক হৈ নাযায় যদি আমি পেৰেন্টিং এপ্ৰোচ বা গাইডেন্সটো বা সাপোৰ্টটো যদি আমি শিকিব নোৱাৰো বা বুজি নাপাও তেনেহলে আমাৰ কিন্তু মিস্টেক হৈ থাকিব আৰু তাৰ কাৰণে কিন্তু আমাৰ সন্তান সকলেও ভুগি থাকিব লাগিব